নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এন ইনডমিটেবল স্পিৰিট নামৰ পাঠটোৰ পৰৱৰ্তী অংশটো অসমীয়া ভাঙনি কৰিবলৈ আগবাঢ়িছোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এই ভিডিঅ'টোৰ পাৰ্ট 1ত আমি ইয়ালৈকে অধ্যয়ন কৰিছিলোঁ এতিয়া পাৰ্ট 2 আৰম্ভ হৈছে ইন্টাৰভিউৰ What is your typical training routine What is your typical training routine মানে ইন্টাৰভিউৰে খুদিছে সাক্ষাৎকাৰ লওঁতাজনে খুদিছে যে আপোনাৰ ট্ৰেইনিংৰ যেটো ৰুটিন প্ৰশিক্ষণৰ যেটো সময়সূচী হেতু কেনেকুৱা তেতিয়া ইন্টাৰভিউয়ে কৈছে অৰ্থাৎ অনামিকা পেগুৱে কৈছে I am trained in adapting techniques for my needs 3 times a week I am trained in adapting techniques মই টেকনিক মানে কৌশল বিলাক আহৰণ কৰাৰ কাৰণে সপ্তাহত 3 দিন ট্ৰেইনিং কৰো my coach helps me with balance stride and endurance my coach মোৰ প্ৰশিক্ষকে মোক ব্যালেন্স কৰিবলৈ শিকায় ব্যালেন্স মানে ভাৰসাম্যতা ৰক্ষা কৰা stride কৰিবলৈ শিকায় and endurance মানে হৈছে সহনশীলতা মোক মানে সহনশীলতা শিকায় কিমান কষ্টকৰ কামবিলাক মানে সহ্য কৰিব পাৰি সেইবিলাক মোক ট্ৰেইনিং দিয়ে I always try to run at least 5 kilometers at one session মই এটা সেশনত এবাৰত 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰো ইন্টাৰভিউৰ তেতিয়া ইন্টাৰভিউৰে খুদিছে how do you balance sports and studies আপুনি ব্যালেন্স আৰু স্পোর্টস মানে ব্যালেন্স স্পোর্টস আৰু স্টাডিজ অৰ্থাৎ খেলা ধুলা আৰু অধ্যয়ন কেনেকৈ মানে ভাৰসাম্যতা বজাই ৰাখে কেনেকৈ মেইনটেইন কৰে ইন্টাৰভিউ তেতিয়া অনামিকা পেগুৱে কৈছে টাইম ম্যানেজমেন্ট ইজ ক্ৰুচিয়াল টাইম ম্যানেজমেন্ট হৈছে খুবেই গুৰুত্বপূৰ্ণ টাইম ম্যানেজমেন্ট মানে সময়ৰ যেটো পৰিচালনা সময়টো খুব ভালদৰে পৰিচালনা কৰাটো প্ৰয়োজন my teachers and friends help me with my studies my teachers and friends help me with my studies মোৰ টিচাৰ্স শিক্ষকসকলে আৰু বন্ধু বান্ধৱীসকলে help me with my studies মোৰ পঢ়াৰ ক্ষেত্ৰত সহায় কৰে I am very grateful to them আৰু মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ খুবেই কৃতজ্ঞ ইন্টাৰভিউৰ তেতিয়া ইন্টাৰভিউৰে খুদিছে who is your inspiration যে আপোনাৰ ইনস্পিৰেশন অৰ্থাৎ অনুপ্ৰেৰণাৰ উৎস কোনে আপোনাক অনুপ্ৰাণিত কৰে অৰ্থাৎ উৎসাহিত কৰে ইন্টাৰভিউ দীপা মাল্লিক India's first woman para athlete to win a para Olympic medal দীপা মাল্লিক তেওঁৰ প্ৰেৰণাৰ উৎস ইনস্পিৰেশন বুলি কৈছে দীপা মাল্লিক তেওঁ কোন হয় India's first woman para athlete to win a para Olympic medal মানে তেখেত হৈছে ইণ্ডিয়াৰ প্ৰথম গৰাকী মহিলা যিয়ে পেৰা অলিম্পিকৰ মেডেল জিকিবলৈ সক্ষম হৈছে her determination inspires me আৰু তেখেতৰ যি ডিটাৰমিনেশন মানে দৃঢ়মনা স্বভাৱ সেই স্বভাৱে তেখেতক অনুপ্ৰাণিত কৰে ইন্টাৰভিউৰ what are your future goals আপোনাৰ ভৱিষ্যতৰ লক্ষ্য কি What are your future goals? আপোনাৰ ভৱিষ্যতৰ লক্ষ্য কি? তেতিয়া ইন্টাৰভিউয়ে কৈছে অৰ্থাৎ অনামিকা পেগুৱে কৈছে Oh yes, my short-term goal is to win national championship. এৰা মোৰ মানে short-term goal মানে খুব কম দিনৰ ভিতৰত যেটো লক্ষ্য আছে সেইটো হল win the national championship মই national championship জিকিব বিচাৰো অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা জিকিব বিচাৰো ultimately I want to represent India in international competitions আৰু অৱশেষত মই ভাৰতবৰ্ষক মানে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাবিলাকক ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব বিচাৰো ইন্টাৰভিউৰে খুদিছে how does it feel to represent Assam in national level events আৰু অসমক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলবিলাকত যেতিয়া প্ৰতিনিধিত্ব কৰা যায় তেতিয়া কেনেকুৱা অনুভৱ হয় ইন্টাৰভিউয়ে কৈছে It's an immense honor এটো এটা খুবেই ডাঙৰ সন্মান এটো মোৰ কাৰণে এটা খুবেই ডাঙৰ সন্মান I am proud to showcase Assam's talent and resilience on the national stage আৰু মই
খুবেই গৌৰৱান্বিত হওঁ বা গৌৰৱ অনুভৱ কৰোঁ যেতিয়া অসমৰ প্ৰতিভা আৰু ৰেজিলিয়েন্স মানে হৈছে মানে হাৰ নমনা স্বভাৱ আৰু এইটো যেতিয়া মই প্ৰদৰ্শন কৰোঁ তেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া প্ৰদৰ্শন কৰোঁ ৰেজিলিয়েন্স আৰু টেলেণ্ট তাৰ বাবে মই নিজেই গৌৰৱ অনুভৱ কৰোঁ ইণ্টাৰভিউৰ What message would you like to convey to the youth of Assam? অসমৰ ডেকা সকলৰ বাবে কি ধৰণৰ বাৰ্তা আপুনি দিব বিচাৰে বা মেছেজ আপুনি দিব বিচাৰে ইণ্টাৰভিউ My message to the youth of Assam is believe in yourself. মোৰ অসমৰ ডেকা শক্তিলৈ এইটোৱেই মেছেজ থাকিল যে believe in yourself নিজৰ ওপৰত বিশ্বাস ৰাখা set and pursue your dreams নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰা সপোন দেখা আৰু সেইটো সপোন পূৰণ কৰিবলৈ যত্ন কৰা প্লিজ chase your passion আৰু যিটো আমি ভাল পাওঁ যিটো আমাৰ সপোন সেই সপোনটো পূৰণ কৰিবলৈ আমি সদায় কষ্ট কৰিব লাগে ইণ্টাৰভিউৰ What advice would you like to give to them আপুনি তেওঁলোকলৈ কি উপদেশ দিব বিচাৰে ইণ্টাৰভিউ Focus on your strengths Life has ups and downs Focus on your strengths মানে নিজৰ শক্তিৰ ওপৰত মনোযোগ দিয়া নিজৰ শক্তিৰ ওপৰত মনোযোগ দিয়া Life has ups and downs জীৱনত বহুতো উত্থান আৰু পতন আছে So don't allow failures to let you down and handle success carefully আৰু সেইকাৰণে don't allow failures to let you down আৰু সেইকাৰণে বিফলতাই যাতে তোমাক ডমিনেট কৰিব নোৱাৰে বা তলত পেলাই ৰাখিব নোৱাৰে তাৰ বাবে যত্ন কৰিবা and handle success carefully আৰু সফলতাকো খুব সাৱধানে হ্যান্ডেল কৰিব লাগে বা আমি খুব সফলতাকো খুব সাৱধানে গ্ৰহণ কৰিব লাগে stay dedicated অৰ্থাৎ সদায় আমি নিজকে উৎসৰ্গিত কৰি ৰাখিব কোনো এটা কামৰ প্ৰতি পুৰা ডেডিকেটেডলি কাম কৰিব লাগিব most importantly enjoy what you do আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে enjoy what you do তুমি কি কৰা সেইটো সদায় এনজয় কৰিব লাগে বা ভাল পাব লাগে অৰ্থাৎ আমি যেটো কাম কৰো সেইটো আমি ভাল পাব লাগে এনজয় কৰিব লাগে ইণ্টাৰভিউৰ thank you Anamika for sharing your inspiring story thank you Anamika আপোনাৰ যে অনুপ্ৰেৰণামূলক কাহিনী হেতু আমাৰ আগত ভাগ বতৰা কৰাৰ বাবে আপোনাক ধন্যবাদ I wish you all the best for your future career মই আপোনাৰ ভৱিষ্যত কেৰিয়াৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো Your achievement will certainly be an inspiration for others আপোনাৰ যি সফলতা সেই সফলতা আনৰ কাৰণে নিশ্চয়কৈ প্ৰেৰণাৰ উৎস হৈ ৰব ইণ্টাৰভিউ thank you ধন্যবাদ ইণ্টাৰভিউৰ thank you for giving me your valuable time আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল an indomitable spirit নামৰ পাঠটো আমি ইমানতে সামৰিছো আৰু পৰৱৰ্তী ভিডিঅত আমি ইয়াৰ প্ৰশ্ন উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম আৰু মোৰ এই ভিডিঅটো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ